Guys, welcome back to my YouTube channel, Ashim's vlog. Esok মোৰ লগত আমি গৈ আছো Deomornoi। আপোনালোকে চাই থাকক ভিডিওটো ধমাকা হ'ব যায় আছে। Guys, আমি আহিগিনি খালমাৰা পালো। আমি এতিয়া গৈ আছো এতিয়া দুমুনচুকি হৈ যাম। দুমুনচুকি লাউজান চেঙেলা দিলপিলা ইয়াত এনেকৈ যাম। এতিয়া আমাৰ লগত পিছত আহি আছে ছাৰত এনেকৈ গৈ আছো আমি। আপোনালোকে চাই থাকক ভিডিঅ'টো। আমি আহি খালমাৰা পালো। খালমাৰাত মই এজন বন্ধু লগ পালো বিতুপন বাৰু মোৰ লগত নাযায় আজি, পিছত কেতিয়াবা যাব। এতিয়া আমি Deomornoi যাম। গাইজ আমি আহি দুমুনচুকি পাই গ'লো। দুমুনচুকি পাম আৰু দৰং ডিষ্ট্ৰিক্ট সোমাই গ'লো। ছাৰত ৰখিছে অলপমান। আমি গৈ আছোঁ দুমুনচুকি পাম আৰু চাই থাকক দুমুনচুকি আমি লাউজান হৈ গুচি যাম। আমাৰ দলটো টিম গৈ আছে আগত, চাই থাকক ভিডিঅ'টো। ইয়াত দুমুনচুকি পাৰ হৈ কিনে আমি লাউজান হৈ যাম। আমি গৈ আছোঁ। এয়া পাপু গৈছে, পাপু আগত। গাইজ আমি এয়া সাজখোনাৰ পৰা আহি পালোঁ। এয়া ছাৰক লগ কৰিবৰ কাৰণে বহুত দাদা বাইদেউ আহিছে। ইয়াত অকণমান ৰেষ্ট লৈছোঁ। চব ধুনীয়া লাগিছে। আমি অলপ দেৰিকৈ লাউজান পাম আৰু অলপমান গ'লে তাৰপিছত দুনি দিপিলা পাই যাম আৰু চাই থাকক। এয়া গৈ আছে ছাৰহঁত আগত আৰু এইটো সেয়া ডেকা ছাৰ। এইবাৰ ডেকা ছাৰহঁতৰ ঘৰ পাম আৰু আমি তাত আমি সোমাম। চাই থাকক ভিডিঅ'টো। আৰু পিছতো আহি আছে আমাৰ গাইজ। এয়া ডেকা ছাৰহঁতৰ ঘৰ আহি পালোঁ। এইটো হ'ল ডেকা ছাৰহঁতৰ ঘৰ। চাওক ইয়াত আমি ছাৰহঁতৰ ঘৰৰ ভিতৰত সোমাই কিনি কিবা কিবি খাম। ছাৰে আমাৰ কাৰণে ব্যৱস্থা কৰি থৈ দিছে ডেকা ছাৰে। গাইজ এইটো হ'ল ডেকা ছাৰহঁতৰ ঘৰ। আমি ঘৰৰ ভিতৰত সোমাম, প্ৰৱেশ কৰিম। ইয়াত অকণমান ৰেষ্ট লৈ কিনি আমি পুনৰ যাত্ৰা আৰম্ভ কৰিম। থেংক ইউ। লেখাৰ মই একেলগে কাম কৰিছোঁ। প্ৰথম যেতিয়া আমি গৈছোঁ ট্ৰেইনিঙৰ পিছত ফাৰ্ষ্ট পষ্টিং মোৰ আছিলে কালাকত 63 ৰাষ্ট্ৰীয়। তাৰ আগত যায় চব বেলেগ বেলেগ মানুহ লগ পাইছোঁ। হঠাৎ এদিন মানুহ এটা আহি মোক ছাৰ আপোনাৰ ঘৰ অসমত কি বুলি কথাই কৈছে। খুব ভাল লাগিছে। অসমীয়াত কোনে মাতিছে ভাল লাগিছে। চিনাকি হ'লোঁ, দেখাই দেখা এনেকৈ ঘৰতে কেতিয়াবা হেৰি আৰু আমি বহুত অপাৰেশ্যন একেলগে কৰিছোঁ। বহুত ঘূৰিছোঁ। পাহাৰ পৰ্বত কামটো পায় আৰু আমাক আৰু দিব নালাগে। কোন ক্লাছত দিবা ন? থেংক ইউ।
সেই দাদাজনো যাব আৰু আমি ইয়াৰ পৰা আৰম্ভ কৰিম দেওমৰ্ণয় যাত্ৰা। চাই থাকক ভিডিঅ'টো। আমি ফাইনেলি দিপিলা পাই গ'লোঁ। আমি এতিয়া দেওমৰ্ণয়ৰ পৰা যাম আৰু দিপিলাৰ পৰা পাঠেৰি গান দেওমৰ্ণয়। আপোনালোকে চাই থাকক ভিডিঅ'টো। আমি এয়া পাঠেৰি ঘাট পাই গ'লোঁ। কৃষক শ্বহীদ ভৱন। এয়া হ'ল এয়া আমাৰ টিমটো গোটাই চব ধুনীয়া প্লেচ। ইয়াৰ পৰা আমি দেওমৰ্ণয় যাম আৰু অলপমান গ'লে হ'ল। আমি প্ৰায় সকলো মানুহে জানো যে পাঞ্জাৱৰ জালিয়ানৱালাবাগত ব্ৰিটিছ শাসকে নিৰীহ মানুহক গুলীয়াই মাৰিছিল। কিন্তু সেই পাঞ্জাৱৰ জালিয়ানৱালাবাগৰ সেই ঘটনাতকৈ 25 বছৰ আগতে অসমৰ দৰং জিলাৰ এইখন পথাৰত, যিখন অঞ্চলৰ নাম হৈছে, আগৰ নাম আছিলে পথৰুঘাট, এতিয়া পাথৰুঘাট, ইয়াতে 1894 চনৰ 28 জানুৱাৰী তাৰিখে সেই ইংৰাজৰ শাসকসকলে নিৰীহ শ্ৰমিক মানে কৃষক আছিলে, নিৰীহ কৃষকৰ ওপৰত গুলীয়াই মাৰিছিল। আৰু কৃষকসকলে কোনো হাতত লাঠি মানে কোনো অস্ত্ৰ লৈ অহা নাছিলে। নিৰস্ত্ৰভাৱে আহি ইয়াতে প্ৰতিবাদ কৰিবৰ কাৰণে মেল পাতিছিলে। কিহৰ কাৰণে? তেখেতলোকৰ ওপৰত নিৰ্যাতন কৰা হৈছিলে, কৰ জাপি দিয়া হৈছিলে। আপোনালোকে যদি কেতিয়াবা দৰঙৰ ফালে আহে, এবাৰ আহি ইয়াত এটা নমস্কাৰ এটা চেলুট এটা জনাই থাকক। মই একচুৱেলি বহুত ইম'চনেল হৈ গৈছোঁ, কিন্তু আপোনালোক আশা আছে। তো গাইজ, এয়া পথৰুঘাটৰ ইতিহাস দীপম ছাৰে ক'লে ইতিমধ্যে আপোনালোকক। এয়া চাওক পথৰুঘাট। আমি ইয়াৰ পৰা এতিয়া গৈ দেওমৰ্ণয় যাম। আপোনালোকে দেওমৰ্ণয়ত ইয়াত বিশাল আয়োজন কৰা হৈছে, তাত আপোনালোকে চাব পাৰিব। মই দেখুৱাই থাকিম ভিডিঅ'টোত। কাৰণ ভাল কাম এটা হ'বলৈ গৈ আছে, হয়নে? মানুহৰ ভাল হ'লে ইয়াতকৈ আৰু সুখ নাই, হয়নে? সেইকাৰণে দেৱোত্তম অসম নামৰ এটা অভিযান আৰম্ভ কৰিছোঁ। মই সৰুকৈ কৈ দিওঁ কেনেকৈ আৰম্ভ হ'ল দেৱোত্তম অসম। এটা বেলেগ নাম, মোৰ নামটো দীপম, মোৰ শুনিছে দেৱোত্তম অসম কেনেকৈ আৰম্ভ হ'ল। যেতিয়া ক'ভিড আৰম্ভ হৈছিল, ক'ভিড আৰম্ভ হওঁতে মই ডিউটি কৰোঁ দিল্লীত, পিপি কিট পিন্ধি থাকোঁ, মাক ভিডিঅ' কল কৰি দেখাওঁ, মায়ে হাৱা কি পিন্ধি আছে, মা মই এইটো পিন্ধি যাব লাগে ভিতৰত, মাহঁতে ভয় খায়, মায়ে ভয় খায়, মায়ে কয় যে তোক নেদেখিয়ে মৰি যাম নেকি, দেউতাই কয় তোক নেদেখিয়ে মৰি যাম নেকি। মই কওঁ যে এনেকুৱা নিয়ম শিকাই তুমি নমৰা, ভালে থাকিবা। বুজাই দিওঁ বেমাৰটোৰ বিষয়ে, বুজি পোৱাৰ লগে লগে মায়ে ফূৰ্তি পায়, মায়ে ফূৰ্তি পায়, ফূৰ্তিটো মই অকলে কিয় ৰাখোঁ, কাষৰ ঘৰত ফুৰিব মাতি লগাই দীপমে চব জানে, ডাঙৰ ডক্টৰ, ময়ে জানো কি ডক্টৰ। তাৰপিছত মাক লৈ ফুৰি ফুৰি বুজাই দিলে, ফুৰি ফূৰ্তি ক'লে, ফুৰি আৰু আকৌ জেঠিটো ক'লে, জেঠি বাপি মামী এনেকৈ আহোঁতে মই দেখিলোঁ যে মানুহক মই বুজাওঁতে ভয় মোৰ কমিছে। তেতিয়া বুজিলোঁ যে মই মানুহক ভয় কমাব পাৰিম, হয়নে? মই আপোনাৰ দেৱোত্তম অসমত ক'ভিডতে মেডিচিন দিছিলোঁ নেকি? একো মেডিচিন দিয়া নাই, মই ভয় কমাইছোঁ, আপোনাক বুজাইছোঁ মেডিচিন নোখোৱাই নাই ভাল কৰিব পাৰি। আপুনি যদি অক্সিজেন কমি যায়, আপুনি এটা সহজ নিয়ম কেনেকৈ অক্সিজেন পাব পাৰি বুজাইছিলোঁ নে? চাইছিলে নে? মানুহে ভয় খাইছিলে, ক'ভিড হৈছে, মইতো মৰিলোঁ, মইতো বাচা চাস্তা, মই এতিয়া কৈছোঁ নাই নমৰে। ক'ভিডত 98% মানুহৰ মৃত্যুমুখত পৰে, 2% মানুহৰো ICU পাইছে, তাৰো কেইটামান মানুহে দুৰ্ভাগ্যবশতঃ পাইছে। কিন্তু এইটো বহুত বেছি সংগ্ৰাম আছে আৰু চৰকাৰে লোৱা উচিত সময়ত উচিত পদক্ষেপৰ বাবে আজি আমি ক'ভিড মুক্ত বুলি ক'ব পাৰোঁ। দিল্লীতে ক'ভিডৰ কেছ নাই। আৰু এতিয়া যদি যিবিলাক ভেৰিয়েণ্ট আহিব ক'ভিডৰ, সেইবিলাক ভেৰিয়েণ্ট খুব ফাষ্ট বিয়পিব। আপোনাক নিজে দেখাব একদম এইবাৰ ক'ভিডটো আৰু সাংঘাতিক,
কিন্তু ফাৰ্ষ্ট বিয়পিব এইবোৰ প্ৰভাৱটো মানে সেইটো আপোনাৰ চিৰিয়াছনেছটো কম হ'ব বুজি পাইছেনে বুজিব পাৰিছেনে মই অ'কে চ' এনেকৈ আৰম্ভ হ'ল দেৱত্ব অসমত মই দেখিলোঁ যে মানুহক মই ভয় পাব পাৰি মানুহক মই বেমাৰৰ বিষয়ে বুজাব পাৰিম বেমাৰৰ বিষয়ে বুজাব যাওঁতে মই দেখিলোঁ যে মানুহৰ মাজলৈ যাবলৈ হ'লে কেনেকৈ যাব পাৰি মানুহৰ মাজলৈ ভিডিঅ'ৰ মাধ্যমেৰে বা এনেকৈ চাইকেল চলাই আহি কেনেকৈ চাইকেল চলাই 70 কিলোমিটাৰ 80 কিলোমিটাৰ লগত আহিছে কম কেইটামান বাচ্চা মই আহা মই সিহঁতকে সৰু কাৰণ মই এতিয়া মেট্ৰিক দিছিলোঁ সিহঁতে এটাও জন্ম হৈছিল মই এইকাৰণে কওঁ মই সিহঁতকে সৰু লগত আহিছে কম কেইটামান বাচ্চা মই আহা মই সিহঁতকে সৰু কাৰণ মই যেতিয়া মেট্ৰিক দিছিলোঁ সিহঁতে এটাও জন্ম হৈছিল মই এইকাৰণে কওঁ মই সিহঁতকে সৰু এয়াৰ নাম পৰাগ হাত এগুৱাত এইখনত বেয়া মই কৈ আছোঁ হাতত গৈ এয়া পৰাগ সেইজন বিবেকক আমি হান্তাৰ বুলি মাতোঁ সেইজন অসীম আহিছে বেজেৰাৰ পৰা এয়া পিছফালে পাপুৰ আৰ্মি যাবলৈ খুব মন দিনে ৰাতিয়ে দৌৰে এয়া কৌশিকেও ৰাণী চানি কৰি আছে মোৰ লগত ৰাতি নাক বজাই খোৱা এইটো পাপু সৰু পাপু ই কালি ৰাতি ঠাণ্ডা পাইছে ইয়াকো কম্বল দিছোঁ গমেই নাপায় ৰাতিপুৱা যাব নাই বৰষুণ দিছে দেখোন মই যাবই লাগিব কিয় যাব লাগিব এতিয়াই বুজি দিছে কিয় যাব লাগিব আহি আছোঁ চব ঠিকে থাকে আহি আছে প্ৰথমতে আন্ধাৰ ঠাণ্ডা লাগিছে মস্তি ভাল লাগিছে তাৰপিছত লাহে লাহে ৰ'দ পোৱাইছে কিন্তু চাহ আছে দেই ভাল লাগি আহি আছে লগত আৰু এটা ডক্টৰ আহিছে দেখাইছোঁ সেইটো এখন ৰেকৰ্ড কৰি আছে সেই মোৰ ভণ্টি তাই ফিজিঅথেৰাপি ডক্টৰ ৰাজশ্ৰী বৰ্মন ডক্টৰ ৰাজশ্ৰী বৰ্মন মানে মোৰ ভণ্টিৰ কথা এটা কৈছোঁ এইবাৰ তাই পাঞ্জা খেলিবৰ কাৰণে নেশ্যনেল লেভেলত খেলিব চান্স পাইছে তাই পাঞ্জা খেলিব তাই নৱোদয়ৰ ছাত্ৰী মই ক'ত আছিলোঁ তাৰ আগতে চাহ পালোঁ তাৰপিছত ফাৰ্ষ্ট বৰষুণ এতিয়া এটাই কৈছে চাহ অলপ ৰৈ দিব লাগিব নাই ৰৈ দিলে সময় নাই বৰষুণত তিতিলোঁ বৰষুণৰ পিছত তাৰপিছত ৰ'দ আহি আছোঁ মানুহ লগ পাই আছোঁ আহি চব ঠিকে আছিলে ডিগ্ৰীৰ পাৰ পাওঁতে হঠাতে ব্ৰেক মাৰি দিওঁতে মানে চাইকেলখন মোৰ নহয় মোৰ চাইকেলখন দিল্লীত আছিলোঁ ইয়াত এখন ভাড়া লৈ আছিলোঁ হাইড্ৰলিক ব্ৰেক আছে তো হৈ যায় আৰু ন চবৰে হয় ব্ৰেক মাৰি দিওঁতে একদম পুৰা হিন্দী চিনেমাৰ নিচিনা উল্টা হাত দি পৰি এখন হাতৰ ফ্ৰেকচাৰ ডক্টৰটো গম পাওঁ ফ্ৰেকচাৰটো কি ফ্ৰেকচাৰ হৈছে থাকোঁ এইটো পলিচ ফ্ৰেকচাৰ হৈছে এক্সৰে কৰিলে কনফাৰ্ম হৈ যাব হয় ইয়াত ডক্টৰ চাহ বহি আছে ছাৰ লগত বহি আছে গম পাব পলিচ ফ্ৰেকচাৰ কি বস্তু তাৰমানে মোৰ এখন হাত একমাহৰ কাৰণে গেল একমাহৰ কাৰণে মই একো হ'ব নোৱাৰোঁ মা ভাত খাম গমটো পাইছে কিমান হাত গাড়ী হাত হ'ব হয়নে মই বেলেগ কথা ক'লে মই গাড়ী গিয়াৰ বদলোৱা কথা কৈছিলোঁ মই গাড়ীৰ গিয়াৰ বদলোৱা কথা কৈছোঁ গাড়ী চলাবলৈ টানি যায় হয়নে মই কথা কৈ আছোঁ আপোনাৰ হাঁহি আছে মনৰ মাজলৈ সোমাব পাৰিছোঁ নাই য়েছ এইটোৱে কথা তো এনেকৈ হাঁহি উঠেৰে মনটো ভাল লাগে কথা পাতি এনেকেই জীৱনটো জীয়াই থাকিব লাগিব ইমাৰ্জেঞ্চি মেডিচিনত কাম কৰিলে আমি মৃত্যু দেখা পাওঁ ওচৰৰ পৰা মৃত্যু দেখাওঁ মানুহে একে ছেকেণ্ডত মৰি যায় আমি মৃত্যু দেখা পাওঁ কেতিয়া বুজি পাওঁ যে জীৱনটো বহুত মূল্যৱান তাই নিজৰ লিভাৰ ট্ৰেন্সপ্লেণ্ট কৰি জীয়াই ৰখাৰ বাবে অশেষ চেষ্টা কৰিছিল আজি সকলোৰে আশীৰ্বাদ প্ৰদান কৰিবৰ বাবে মই ৰাইজক সেৱা ধৰিছোঁ একণমানি জীও লগত মাতৃ আমি সকলোকে আশীৰ্বাদ দিবৰ বাবে অনুৰোধ জনাইছোঁ আৰু আমাৰ তত্ত্বাৱধায়ক সমিতিৰ তেখেত আমাৰ সভাপতি আছিল তৰুণ বৈশ্য তেখেতৰ ভাষণ আগ নবঢ়াওঁ বুলি কৈছে আমাক তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ যিও কেতিয়া উপহাৰ দিব বিচাৰিছে আমি উপহাৰ দিব অনুৰোধ জনাইছোঁ কৃষ্ণমূৰ্তি লস্কৰ কাৰ্বি আংলং তেখেত আমাৰ তত্ত্বাৱধায়ক তেখেতে এয়া কাৰ্বি আংলঙৰ পৰা উপস্থিত হৈছে আমাৰ জিলাৰ তত্ত্বাৱধায়ক কেইগৰাকীমান উপস্থিত হৈছে মই তেখেতসকলৰ
নামসমূহ কৈ দিছোঁ এবাৰ কৃষ্ণমূৰ্তি লস্কৰ কাৰ্বি আংলং পৰম ব্ৰহ্ম দীপজ্যোতি জনাৰ্দন দীপজ্যোতি হৰে পাপং प्रातः नमस्ते शुभं कुरुत्यं कल्याणं आरोग्यं धनसम्पदा शत्रु बुद्धि विनाशाय दीपज्योति नमस्ते ओम पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते এই আমাৰ আজিৰ মৃত্যুঞ্জয় ন্যাকৰে মোবাইল এপ মৃত্যুঞ্জয় ট্ৰাষ্ট তাৰপিছত ৱেবছাইট www.mrityunjoytrust.com তাৰপিছতে আমাৰ ফেচবুক এপ মৃত্যুঞ্জয় ন্যাকৰ টুইটাৰ আৰু তাৰপিছত ৱেবছাইট আছে আমাৰ গুৰুজ্যোতি দাসদেৱ মৃদুল কলিতাক আমি আমন্ত্ৰণ জনাইছোঁ মৃদুল কলিতা ইয়াৰ পিছতে সংবিধানখন আমি উদ্বোধন কৰিব আশা কাইছলৈ গীতটো প্লে কৰিব জনাইছোঁ আশা কাইছল এয়া কলমানি আশা আয়ুষ্মান নমস্কাৰ আমি তেখেতৰ গীতটি প্লে কৰিব জনাইছোঁ নমস্কাৰ আপোনালোক সকলোলৈকে মই শ্ৰদ্ধা সেৱা আৰু লগতে ৰঙালী বিহুৰ অন্তৰ্ভৰা উল্লেখ জনাইছোঁ মৃত্যুঞ্জয় মিয়া অসমলৈ মোৰ অন্তৰ্ভৰা শুভকামনা থাকিল মৃত্যুঞ্জয় ন্যাসে সদায় আৰ্তজনৰ বাবে সহায়ৰ হাত আগবঢ়াই যাওক তাকে কামনা কৰিছোঁ আৰু মই জীয়ৰো সুস্বাস্থ্য কামনা কৰিছোঁ মোৰ আটাইতকৈ প্ৰিয় শিল্পী আমাৰ সকলোৰে মৰমৰ হিয়াৰ আমঠু সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ এটি গীত গাবলৈ ওলাইছোঁ তেখেতলৈ শ্ৰদ্ধা আৰু সেৱা জনাই অসমৰ আকাশত সেয়া কাকতৰ চিন
ভৱিষ্যত কামনা কৰিছোঁ আৰু গৰিমা গাৰ্গ বাইদেউলৈ মাইক্ৰফোন হাতত তুলিব অনুৰোধ জনাইছোঁ। মই পুনৰবাৰ মৃত্যুঞ্জয় নিয়াসলৈ শুভেচ্ছা জনাইছোঁ আৰু লগতে পুনৰবাৰ আপোনালোক সকলোলৈকে শ্ৰদ্ধা সেৱা আৰু ৰঙালী বিহুৰ অন্তৰ ভৰা শুভেচ্ছা জনাইছোঁ আৰু ৰঙালী ৰঙেৰে আপোনালোকৰ দিনসমূহ ৰঙীন আৰু উজ্জ্বল হৈ উঠক তাৰেই কামনা কৰিছোঁ।